নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। এয়া আমাৰ ঘৰত দেখিছেনে কি ধুনীয়াকৈ কোমোৰাবিলাক লাগিছে, বোকা পৰিছে আৰু এই কোমোৰাটো যে মই বিৰাটে খাই ভাল পাওঁ, জহা কোমোৰা আৰু হাঁহৰ লগত যে খাবলৈ বিৰাটে ভাল হয়। আৰু সেইটো আৰু নকওঁ দিয়কচোন, মোৰ যে কোমোৰাকেইটা দেখিয়ে মানে ইমানে জিভাৰ পানী পৰিছে নহয়, কেতিয়া মানে হাঁহৰ লগত খাব পাৰিম সেইটোহে মানে মোৰ চিন্তা। আৰু এইফালে দেউতাই এইবিলাক কোমোৰাবিলাক পাৰি থৈ দিছে। এই কোমোৰাবিলাক মানে বিক্ৰী কৰা নহয়, আমি মানে সুঠি কৰোঁ, সুঠি কৰি মানে খাওঁ আৰু পিছত ধুনীয়াকৈ ভৰাই থৈ দিওঁ মানে বৈয়ামত, আৰু এনেকৈ মানে আমি খাই থাকোঁ। আৰু কোনে কোনে ভাল পায় বাৰু এনেকুৱা বোকা পৰা কোমোৰা, এবাৰ কমেণ্ট বক্সত জনাবচোন মোৰ নিচিনাকৈ। আৰু ভাবিলোঁ ভিডিঅ'টো কৰি থৈ দিওঁ, আৰু ভিডিঅ'টো কৰিলেই নহ'ব নহয়, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ নহয় জানো, তেতিয়াহে আপোনালোকে কমেণ্টবিলাক দিব পাৰিব। আৰু দেউতাইও ধুনীয়াকৈ মানে থৈ দিছে, কৈছে বোলে প্ৰীতি আহিলে ভিডিঅ' কৰিব। এয়া আৰু মই গৈয়ে দেখি পেলাই ইমানেই মনটো ভৰি গ'ল, মানে ভিডিঅ'টো নকৰাকৈ মানে থাকিব নোৱাৰিলোঁ। আৰু দেউতাই কৈ আছে মানে, মই কৈছোঁ গোটেইখিনি নাপাৰিব ৰ'ব, মই গৈ আছোঁ বোলো। তাৰপিছত দেউতাই কৈছে আছে লাগি আছে আৰু কেইটামানহে পাৰিছোঁ আৰু আছে বোলে। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে।